What's up guys, this is Thomas, welcome back to my YouTube channel. আজি বহুত কি কম সদায় কৈ আছো এটাই কথা বহুত দিন পিছৰ ভিডিওটো বনাই আছো বুলি কিনে একচুয়ালি আৰু কি কম ভিডিওটো এনেকা দিবই পাৰা নাই ক'তবা যাব মন যায় ফুৰিব মন যায় গাইস কিন্তু অলপ পইচাৰ প্ৰবলেমত যোৱা নাই যাম অলপ দিন পিছত এটা গাইস চুলিটো কাটি আও গৰম দিন আৰু বহুত চুলিটো মানে মোৰ মানে চুলিটো বেছি ডাঙৰ কৈ মানে ৰাখিব নোৱাৰো মানে हेलमेट सेलमेट लगा तो चुलिटो माने परि जाए एक बार स्ट्रेट करार कारणे तार पिছত चुलिटो बेया হৈ গল মানে আপোনাৰ চুলিটো অলপ ডাঙৰ হৈ গলে মানে জেল সেল লগালে চুলিটো ইমান নুঠে কিবা এটা মোক মানে উঠে কিন্তু ইমান এটা মোক ভাল নালাগে সো অলপ কম টাইমতে কাটো আৰু ইমান ডাঙৰ হৈ গৈছে মোৰ কাৰণে বহুত ডাঙৰ হৈ গৈছে এই কাৰণে চুলিটো কাটি আহো তাৰ পিছত চাও কি বনাম ব্লগ জি বনাই থাকিম আৰু সো এটা যাও ওকে গাইস প্ৰবলেমটো এটা হৈছে মানে मैं चेक करिलो এই কারণে ব্যাটারি মোর মানে মাইকৰ মানে ব্যাটারিটো মানে ডাউন হৈ গল এটা ব্যাটারিটো লব লাগিব এই কারণে মোক ডাউট হৈ আছিল এই কারণে চেক করিলো চেক কৰোতে মানে সঁচাই ব্যাটারিটো খতম এটা ব্যাটারিটো নতুন কিনিব লাগিব মানে মাইকৰ ব্যাটারিটো সো এটো লব লাগিব এটা লও তাৰ পিছত চুলিটো কাটো তো আহিলো কিন্তু ইয়াত কিবা হৈ গলে আমাৰ মেইন সাৰালি পইণ্টত এফালে কিবা প্ৰগ্ৰাম হ'ব চাগে এখানে বা বান্ধি দিছে এফালে যাব নোৱাৰি এতিয়া এইটো সাইডৰ পৰা ঘূৰি যাওঁ এফালে বন্ধ আছে নে খোলা আছে গম নাপাওঁ গৈ চাওঁ প্ৰথমতে যাই চাওঁ কেনে আছে নে নাই আৰু এইটো হলে আপোনাৰ আমাৰ মংগলাত সাৰালি মেইন ভিউটো হয় এইটো মেইন মানে পইণ্ট তাৰকলকৰ ওচৰত মেইন প্ৰব্লেমটো হলো আজি গাইস আজি আপোনাৰ শনিবাৰ সো আমাৰ শনিবাৰে মংগলা টাউনটো বন্ধ থাকে কেইটামান দোকান খোলা থাকে কিন্তু ঘড়ী দোকানটো বিচাৰি পোৱা নাই এতিয়া ঘড়ী দোকানতে পাম বেটাৰিটো এতিয়া একাউণ্টটো মাৰি লওঁ নহ'লে আকৌ চুলিটো কাটি কিনে যাব লাগিব আৰু মটো ব্লগিং কৰিব বহুত অসুবিধা হ'ব ভইচ অভাৰ কৰি কিনে দিব লাগিব আৰু আকৌ মই কেমেৰাটো হাতত ধৰা নাই চিষ্টেমটো মই আপোনালোকক কেনেকৈ দেখাম আইনা থাকালে দেখাই দিলোঁ হয় হেলমেটত ধৰি কিনে কৰি আছোঁ ভিডিঅ'টো আকৌ এইটো সাইডে আপোনালোকে দেখা পাইছে ভিৰাবিৰ যাব নোৱাৰে এফালে বাইক চাইক এইটো আপোনাৰ গোটৰ মানে এইটো হয় আপোনাৰ গোটৰ মানে আপোনাৰ কি কয় বেপাৰ বাণিজ্য চলাই আৰু শনিবাৰে দিনটোৱে মানে চলিব পাৰে মানে গোটৰ মানুহ আহি কিনে ইয়াত মানে বিক্ৰী কৰে কিবা কিবি বস্তুবিলাক সেইটোৱে মই বুজাই ক'ব পৰা নাই কিন্তু সেইটোৱে হয় আৰু গাইজ আৰু মংগলদৈ নিউ মানে এটা ষ্টেচু বনাইছে মানে ৰজা ধৰ্ম নাৰায়ণ চাইদক আৰু এটা কথা গাইজ গৰম দিনত আপোনালোকে ঠাণ্ডা বেছি নাখাব ঠাণ্ডা জায়গাত লাগালে কুঁহিয়াৰৰ ৰস নাৰিকলৰ পানী এইবিলাক খাব এইবিলাক খালে আপোনালোকৰ ভাল এতিয়া গাইজ খাই লওঁ দাদা পুৰা টেষ্ট পুৰা মিঠা আছে ওকে গাইজ বেটাৰিটো লগোৱা হৈ গ'ল ফিটিং কৰা হৈ গ'ল এতিয়া ইয়াৰ পৰা যাওঁ বেটাৰিটো লোৱা হ'ল আৰু এফালে চাওক এতিয়া পুৰা ফিটিং হৈ গৈছে বেটাৰিটো ডাউন হোৱাৰ কাৰণে এতিয়া ব্লগিং শ্লগিং হৈ যাব আপোনাৰ মটো ব্লগ আৰু কি কৈছে পুৰা কি হৈ আছে গাইজ চুলি কাটিব আকৌ সোমালোঁ আকৌ পেচাব লাগি গ'ল কি ক'ম কি হ'ব পেচাব লাগি গ'ল বুলি ক'লোঁ যে বাইদেউহঁতে আছে বাইদেউহঁতে হাঁহি আছে একো নাপাই কিনে কি ক'ম কি লাজ কৰিব নালাগে আৰু ব্লগিং কৰিছে যে আৰু কিয় লাজ কি আছে মুখত এতিয়া খালি বেয়া ভাষা নক'লে হ'ল আৰু গাইজ ওকে গাইজ এটা চুলি কাটা হৈ গ'ল এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু এতিয়া ইয়াৰ পৰা যাব লাগিব মই অলপ কাম আছে মোৰ তাত যাওঁ এতিয়া ইয়াৰ পৰা ওলাওঁ কেনে লাগিছে চুলি কাটি আপোনালোকে কমেণ্টত নিশ্চয় জনাব ওকে গাইজ চুলি কাটি কিনে গা পা ধুই কিনে এতিয়া আহিছোঁ পোষ্টাৰ মাৰিবৰ কাৰণে নিজৰ এলেকাত মাৰি আছোঁ পোষ্টাৰ আমাৰ বিজেপি চৰকাৰৰ আমাৰ গুৰুজ্যোতি ছাৰ আপকি বাৰ মোদী চৰকাৰ মাৰি আছোঁ মই আৰু মোৰ ভাইটি আছে এইফালে আমি দুজনে মাৰি আছোঁ এতিয়া কি কৰিব এতিয়া মাৰিব পাইছোঁ এতিয়া মাৰিব লাগিব এইবিলাক অলপ পইচাও পাম এতিয়া মাৰি আছোঁ এইফালে মাৰি দিম আমাৰ লাইনৰ এইফালে গোটেইখিনি তাৰপিছত শেষ হৈ যাব মাৰাটো এইটো দি এনেকৈ উঠামি এইটো দেখাবি লাষ্টত গৈ Fashion
ভিডিঅ'টো কৰি আহিছোঁ পাছত গৈ আছোঁ দেখাম সেইটো বস্তু কি হয় আৰু গোটেইখিনি মানে ক'বলৈ চেষ্টা কৰিম। এইটো হ'ল আমাৰ ৰাতি নগৰ আৰু এইটোতো আপোনালোকে দেখা পাইছে ক্লক টাৱাৰ আগতেও দেখাই আছিলোঁ আপোনালোকক। আৰু একচুৱেলি আজি মানুহ বহুত কম, শনিবাৰে মাৰ্কেট বন্ধ থাকে সেইকাৰণে বহুত কম থাকে। শনিবাৰে বন্ধ থাকে সেইকাৰণে দোকানে খোলা থাকে। বন্ধ ন মটকি চাই এতিয়া আহি পালোঁ কাৰ্গিলটোকে। ইয়াতে এটা খাওঁ, ইয়াত মানে একচুৱেলি মোৰ লগকেইটাও থাকে আৰু ওচৰত ইয়াতে খাব কাৰণে টেষ্টি বন মনি ভাই কি খবৰ ভাই? হা কি খবৰ? মজা। পিছত ভিডিঅ' কৰি আছে নেকি? অঁ ভিডিঅ' হৈ আছে, ভিডিঅ' হৈ আছে। হাই কৰি দিয়া, হাই হাই। হাই। ৰাহুল ভাই মোমো দিলে এক প্লেট মোমো, এক প্লেট মোমো, এক প্লেট মোমো আৰু চিকেন পকোৰা দুটা একেবাৰে দিলে ভাল আছে। চিকেন পকোৰা দুটা। ৰাহুল ভাইক মানে কেমেৰাটো মানে ল'ব দিলোঁ, মানে ৰাখিব দিলোঁ অলপ টাইম। এই পূৰা অন কৰি কিনে ৰেকৰ্ডিং কৰি আছিল চাওক না ইয়াক। অ'কে গাইজ, মই ৰাতি অহাৰ ৰিজনটো হ'ল ৰাতি মানে ভিউটো কিবা এটা ভাল লাগে লাইটিং চাইটিঙৰ কাৰণে। আপোনালোকে চাব পাৰে পুৰা ধুনীয়া লাগি আছে এইফালে। আৰু এইফালে হ'ল আপোনাৰ নদী, চৰি পুখুৰী, মানে মাছ আছে। লাইটিং ধুনীয়াকৈ ইয়াত মানে বহিবৰ কাৰণে আৰু ৱৰ্ক কৰিবৰ কাৰণে ৰাতিপুৱা মৰ্ণিং ৱৰ্ক, ইভিনিং ৱৰ্ক কৰিবৰ কাৰণে ধুনীয়া মানে আছে প্লেচ। মানে শান্তি প্লেচটো ক'ব নোৱাৰোঁ কিয়নো ওচৰতে মাৰ্কেট টাউন, ত' এইকাৰণে হাল্লাটো হ'বই, কিন্তু ফটকৈ এটা ৰিলেক্স ফিল কৰিব পাৰিব। অ'কে গাইজ, হিষ্ট্ৰীটো এনেকুৱা গমটো নাপাওঁ, বাট এইটো আমাৰ মংগলদৈৰে ৰজা আছিলে এটা এসময়ত। কিমান চনৰ মানত হ'ব পাৰে এইটো? এইটো 1603 পৰা 1633 চনৰ। আচ্ছা, 1606 পৰা 1633 চনত লিখাই আছে। এইটো আপোনাৰ আমাৰ মংগলদৈ দৰঙত ৰজা আছিলে ধৰ্ম নাৰায়ণ কোচ। চাব পাৰে এইফালে ইমান ধুনীয়াকৈ মানে ডাঙৰকৈ ষ্টেচন বনোৱা হৈছে, ভাল লাগিছে কিবা এটা। আৰু মেইন পইণ্টৰ ওচৰতে আছে, ভাল লাগে মানে ওচৰত দূৰৰ পৰা আহিলে মানুহকেইটা চকুত ডাইৰেক্ট পৰে। এইটো কিন্তু ভাল, মানে ভাল পইণ্টতে মানে বনাইছে। এইটো ভাল কথা, যিহেতু আমাৰ মংগলদৈ আছিল যেতিয়া মানুহে চবেই চিনি পাব লাগে। আমাৰ দৰঙৰ বাসী অকল নহয়, গোটেই সমগ্ৰ বিশ্বই চিনাটো আমাৰ কাৰণে এটা লক্ষ্য হয়। ত' চিনি পোৱাটো ভাল, কিয়নো আমি নিজে প্ৰাউড কৰিম আমাৰ দৰঙতো ৰজা আছিলে এসময়ত। And there's a sparkle in your eye that believes in feelings. You can find a path.